এ মা একেটামান ভাত লৈ আহে বেটা মটাম্বিৰ ডেংৰাটোক ভাত এতে আৰামছে বহি বহি ভাত খাই থাক তই আৰ্মি হম বুলি সপনে দেখি থাক তই বেলেগ কাম কৰবা নালগে দে কাম নাপালে কি কৰোঁ মাথাটো মাৰি আছোঁ ইমান কষ্ট কৰি দেখা নাপা সেইখিনি নাখাওঁ যে ভাত মোৰ মাইক ওলা তাৰমানে চব্জি অলপ লৈ আহ বজাৰৰ পৰা পইচাহে নাই 10 টকাও ভাবলো কলা কচু কেইটামান লৈ যাওঁ ভালো এই গৰমত খবৰ আছো দে ৰখচোন কত পাল কিমান ল'লা 81 টাকা লৈছি কি 81 কিমান দা গধূলাক যদি বজাৰত যাম বুলি ভাবছো পইচা পাৱাৰ কথা আছিল অলপ দে যা বৈদ্যদা চব্জিৰ আজিকালি আমাৰ দৰে সাধাৰণ মানুহটো কিনবাই নোৱাৰে সেই সাধাৰণ কল লগত দেখা না 10টা 12টাই কল আছে 180 টাকা কি যে হ'ব পৃথিৱীখন একদম বৰবাদ পুৰা দে যাওঁ নহ'লে মোৰ যাবি যা নহ'লে দে লগ পাম আৰু যাম মই কেইডালমান কাটি লৈ যাম দে বিলু ক'ত যা খাই হৰিলে ৰ কেইমাহ আছিল 3 মাহ মান হ'ল পাৰা আছিল দা ক'ত নিবি এই মিৰ্জা পাতে নাই নিম চৰকাৰী খানো যা দে আম ৰ যা মনোজ এই মাছকেইটা আখুদমান আছিল এতিয়া দেখা নাই কি ডাঙৰ হ'ল হয় দে এই মাছকেইটাও 2-3 কিলো হৈ গ'ল আমি সেনেকৈ আছোঁ কাম ধান্দা নাই আমাৰো ৰখ ঐ বিএটো পাছ কৰিলোঁ হাই ছেকেণ্ডাৰী পাছ কৰিলোঁ নে কি কৰিবা বিটো এই বিএ পাছ কৰি কিডাল কৰবি ধুই গাঁৱত ধুনীয়া চলি আছে বিএ পাছ কৰি কিডাল কৰছি বেকাৰ ঘূৰি আছে হয়ও কিন্তু কথাটো নাই আৰু পঢ়া চঢ়া বাদ দিব লাগিব আৰু কোম্পানী চোম্পানী সোমাই যাওঁ নেকি 10-12 হাজাৰ টকা দৰমহা পালিও বহুত নাকি হয় সেয়ে মাথা মাৰো দে কি কৰবি চাওঁ দেচোন দে হয় দে দিনত দিনটোতে আড্ডা মাৰি বহি থাকোঁ দুপৰীয়া ভাতকেইটা খাই এতেই থাকোঁ আমাৰ দৰে চলি ঘৰ চলি আছে গম পাইছা হেৰি এই কমল যে সিওচোন বিয়া পাতি এটা চলি হৈছে সিও আছে দে চলি সেনেকৈ হয় দেও ভাল আৰু কি কৰিম বেকাৰ আৰু কি কৰিম আৰু কাম চাব বিচটো নাপাঙে সিও কিমান মিছ কৰা আৰু বেছি মিছ কৰিলে আৰু বুঢ়া হৈ যাব ডেং ৰখন দখৰ আহে খাম আমি ভালকেতো মিছ কৰিব লাগিব গুড়া মাখা নেদবি আজিকালি শিখৰতো নাথাকেও বেছি বুঢ়া মাখা গোটাই চব 2 নম্বৰ দে খা দে ঐ চলিয়া হেৰি মই এটা কথা ভাবিছিলোঁ যদি আমি এখন পাৰ্টনাৰশ্বিপত মিৰ্জা চকত দোকান দিওঁ দিবা পাৰি দিবি এতিয়া ৰুমৰো মাথা মাৰিব লাগিল নহয় ৰুম এটা লোৱাৰ লগে 2-3 লাখ টকা এডভান্স দিব লাগিব মিৰ্জা চকত আমিতো বন্ধৰে লোন নাপাওঁ ঘৰতে কেংকাঙাব লাগিব মাইৰাকত যাই কিনে ক'ব লাগিব কৰিব লাগিব আৰু উপায়তো নাই বেলেগ তো যাই কিনে মিয়াৰাক কৈ বন্ধনৰ পৰা লোন লোৱাৰ কথা মই কম দে তো যাবি মিয়াৰাক লোন লোৱাৰ কথা বন্ধন কৰি মই যাম যাই কিনে কম মাইক বন্ধনৰ পৰা লোন লওঁ আজি বে টাইট হেৰি এইবাৰ মিৰ্জা চকত যেনে তেনে হ'লে এখন পাণ দোকান হ'লেও দিমে কলেজৰ আগত দিম দে এতে বহি থাকাতকৈ সদায় মিৰ্জাৰ তাতে এখন কলেজৰ আগত এটা ঘুমটি লৈ তাতে বহি থাকাই ভাল আহিও থাকিব আপি 2 এটা চাইও থাকিব পাৰিম এতে বহি থাকব না কি কৰিব লাগিব আৰু এতে কৰিম দে আৰু দে হ'ব দে
কিন্তু মাইক যায় মিয়াৰেক যায় কিনে কবি দেই এতিয়া আমাৰ টাৰ্গেটটো কি ঘৰত যাই মাইক কোৱা হয় না বন্ধনৰ লোন লোৱা কথা ফল আমেৰিকাত জন্ম পালে ভাল আছিল এ জানো যা তই কিডাল উল্টাবি আমেৰিকাত জন্ম লৈ নিজৰ ঘৰটোত যিখিনি ভাবি সেইখিনি গোটেই পৃথিৱী ঘূৰিলেও নাপাতো সেইটো কথা মনত ৰাখবি সেইটো কিন্তু ভাল কথা কৈছা দে তই নিজৰ ঘৰটো ভাবুতা হ'লেও বা পানী পৰিলেও বৰষুণ আহিলেও কিন্তু নিজৰ ঘৰটো নিজৰ ঘৰে বেলেগত ভাত খালিও ঘৰৰ ভাত খাবাই লাগে ঐ হেৰি বহুত বইলো এতিয়া চিকতি কথা গাঁও কেম্বা লাগছি মোৰ কিন্তু নাপাৰবি দেই লোনটোৰ কথা লোনটোৰ কথা কমাই লাগব দোকান দে ঐ ৰখছ অলপ চিগৰ এক পেট লং ভাত খাই খাব লাগব এক পেট চিগৰ দিও থাকা দে মানুহ দেখাই নাপাইছো কাকতি কৈছো বৰ বাহাদুৰি হৈছে তোৰ আজিকালি কি কাকতি ফাৰ্মত মালে নাই নাই বহুত মাহা মলাই কালি চাপ্লাই দিলো তাৰে মাজতো এনেকে হলিছো নহব উপায় নাই কি কবি বহুত লছ হেভি লছ কি ক পেপাৰ ভাল নহলে তাৰমানে এইবাৰ নহলো হেই গৰমৰে কথা না গৰমতে বহুত কিবা কৈছিল দে কিনে আহিছিলো বোলো তোৰ দেখি অলপ সোমে যাওঁ ফাৰ্মখনো চাই যাওঁ ঠিকে আছে সেইকাৰণে কেনাই হেৰি ফাৰ্ম এখন খুলিম বুলি ভাবিছিলো আমিতো কেনাই ভাল হ'ব না চলি আছে বৰ্তমান বেয়াই আৰুচোন ভাল হ'ব আৰম্ভণিহে মোৰো দিয়া লাহে লাহে অলপ ভাল হ'ব পিনেও জাগা আছে ন আছে আছে এভেইলেবল জাগা কি জানা লাগি থাকিব পাৰিলে বেপাৰখনত লাভ আছে কিন্তু মই একালাই না কিমান চাবি কষ্ট বহুত হয় তাতে গৰমৰ দিন গমে পা তহঁতে মানুহ থাকিবাৰ অৱস্থা নহয় হৈছে গমেছো বা বহুত লাগি থাকিলে ভাল লাগি নাথাকিলে আৰু বেয়া সেইটো হয় কিন্তু আমাৰো ঘৰত গালি পাৰি থাকে বাকাৰাৰ মাটিখিনিয়ে চাই আছো সেইটো দিম বুলি ভাবিছিলো ফাৰ্ম এখন হেৰি কৰিব পাৰছো গাহৰি ফাৰ্ম দিব পাৰা ভাল লাভ হ'ব না বিৰাট ভাল কৈ আছো যা কি এডভাইচ দিব লাগে দিম ভাল যা গাহৰি ফাৰ্ম দিব পাৰা ভাল হ'ব না গাহৰি ফাৰ্মটো ইয়া ভাল নহয় ৰমেন আপাক দেখা নাই আমাৰ তাৰে দোকান মহিন্দ্ৰ পিক আপ ললা অটো ভেন ললা কিয় লাভ নহয় চলাব পাৰিলে বিৰাট ভাল কিয় লাভ নহ'ব কষ্ট কৰিব লাগিবতো নহয় না সাহস কৰিব লাগিব তেতিয়াহে হ'ব কামখিনি গধূলিলৈকে ৰমেনৰ তাকে যাবি যাবা পাৰি চাই আহিব পাৰি যাব পাৰা সি বেছি এডভাইচ দিব পাৰিব ধৰ সি কৰি আছে কামটো যাই চাব পাৰা যাই চাব খবৰ এটাও লৈ আহিলো বহুত দিন কালি ময়ো যাম যা গধূলি লাগিলে যদি অলপ কাম চাম এখানি হৈ যায় সোনকালে যাম যা ওলাবি নহ'লে যাম যা আহিবি ফোন কৰিবি খবৰ ল'ব পাৰি ন নহ'লে কি কৰি আছে না কেনেকুৱা হেৰি কৰিলেও কয় কিমান ক'ত কিমান খৰচ হয় যাওঁ নহ'লে আমি যা 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 মই কামখিনি কৰো যাচোন মানুহ দুটা মাত চলি থাকিলে আহাই নাই বিয়া মাখা চলা দে যাওঁ এটাচোন ময়ো পাৰো আৰু কিবা পাৰা নাই বেলেগ কি কি পাৰা মাছো টি পাৰ মুৰ্গী ইমান গোটাই পাৰো কেইটা লৈছো মুৰ্গী আনিব লাগিব দেমাত আৰু বেলেগ এটা লৈছো আৰু মেকুৰী পাৰো দেউলো তোৰ বুদ্ধ দিলেন তপা তোৰ ইনভেষ্ট করতেন তোক যাব পারা আমাৰ তাতো নহয় এই কলকাতাত হয়তো কলকাতা এই সেইকালি বহুত খৰচা হ'ব এতিয়া গুৱাহাটীত গ'লে হয় গুৱাহাটীত হ'লে বেলেগ কথা আছিল তো হয়চোন যে খৰচাটো হ'বই গেলি তোৰ ইমান টেলেণ্ট থাকি কিনে তই ঘৰত বহি আছা তোক টেলেণ্টখিনি দেখুৱাও ৰাইজো কেনেকৈ দেখুৱা ইউটিউবত দি কিনকে বাদে ইউটিউবত 2000 চৰক যা সি দি দিব মাথা মাৰ তই সোনকালতে মাথা মাৰ চোন বঢ়িয়াই যদি হ'ব দে মোক ফোন কৰিবি তই দে